নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ টংলাৰ ওচৰত মৌগাঁৱত থকা কৰ্দৈ ৰিজৰ্টলৈ। তালৈ বুলি ওলাইছোঁ আমাৰ গাঁৱৰে 6জনী ছোৱালী। মামাৰ স্কুটি লৈ আমি গৈ আছোঁ। আমাৰ আগত এখন স্কুটি আছে আৰু আমাৰ পিছত এখন স্কুটি আছে। এনেদৰে গৈ পালোঁ আমাৰ ৰাস্তাত এটা বহুত বেয়া বোকাৰ ৰাস্তা আৰু তাত আমাৰ গাড়ীখন পাৰ কৰিবলৈ বহুত অসুবিধা হৈছে। আমি এনেকৈ গাড়ী ঠেলি পাৰ কৰি আছোঁ। আগত এখন গাড়ী পাৰ কৰি থৈ দিছোঁ, আমাৰ পিছত এখন গাড়ী আছে। আচলতে আমি গম পোৱা নাছিলোঁ যে ৰাস্তাটো ইমান বেয়া। আগতে গম পোৱা হ'লে এইটো ৰাস্তাৰে আমি নাহিলোঁ হয়। মাজতে এটা গাঁত আছে, গাঁতটোত আমাৰ এনেদৰে পাৰ কৰি থাকোঁতে গাড়ীখন গাঁতটোতে ফচি গ'ল আৰু তাৰ কাৰণে আমাৰ পাৰ কৰিবলৈ বহুত অসুবিধা হৈছে। এনেদৰে বহুত কষ্টৰ মূৰত আমি গাড়ীখন পাৰ কৰিব পাৰিলোঁ আৰু হয়তো আমি গোটেইকেইজনী একেলগে থকাৰ কাৰণে গাড়ীখন পাৰ কৰিবলৈ সুবিধা হ'ল। এজনী থকা হ'লে আমাৰ বহুত অসুবিধা হ'ল হয়। এনেদৰে গৈ থাকোঁতে এয়া গাঁতটোত গাড়ীখন বজি ৰ'ল আৰু আমি পাৰ কৰিবৰ কাৰণে বহুত কষ্ট হৈছে। তাৰপিছত এনেদৰে আমি এখনকৈ গাড়ী পাৰ কৰি ভৰি ধুবলৈ গ'লোঁ। ওচৰতে থকা পুখুৰীটোত আমি ভৰি ধুই আহিলোঁ। মৌচুমীয়ে এনেদৰে ভৰি ধুই আছে, তাৰপিছত মধুস্মিতাই ভৰিখন ধুলে। তাৰপিছত তাৰ পৰা আহি আমি আকৌ যাবলৈ ওলালোঁ। আচলতে আমি গোটেইকেইজনী একেলগে থকাৰ কাৰণে গাড়ীখন পাৰ কৰিবৰ কাৰণে সুবিধা হৈছে। আচলতে এটা প্ৰবাদ চলি আহিছে যে এজনে নোৱাৰিলে এশজনে কৰা। আচলতে আমি গোটেইকেইজনে একেলগে থকাৰ কাৰণে আজি সুবিধা হৈছে। তাৰপিছত আমি আকৌ এনেদৰে যাত্ৰা আৰম্ভ কৰিছোঁ। ধুনীয়া গাঁৱৰ মাজেৰে ধুনীয়া পৰিৱেশত আমি সেউজীয়াৰ মাজে যাত্ৰা আৰম্ভ কৰি গৈ আমি পালোঁ কৰ্দৈ ৰিজৰ্ট। তাৰপিছত মৌচুমী গ'ল টিকট কাটিবলৈ। তাত সোমাবৰ কাৰণে এজনৰ 30 টকাকৈ টিকেট কাটিব লাগে। টিকেট কাটিবলৈ বুলি তাই কাউণ্টাৰত সোমালগৈ। তাৰপিছত আমি টিকেট কটা হোৱাৰ পিছত আৰম্ভ কৰিলোঁ ভিতৰৰ ফালে যাবলৈ। আমি এনেদৰে গৈ দেখা পালোঁ পৰিৱেশটো বহুত ধুনীয়া। আচলতে বহুত ঠাণ্ডা আৰু পৰিষ্কাৰ পৰিৱেশ, গছ গছনিৰে ভৰপূৰ। এই ৰিজৰ্টখনত গৈ বহুত ভাল লাগিছে। ঘৰত থাকি আমনি লাগিলে এনেকৈ ৰিফ্ৰেছমেণ্টৰ কাৰণে কেতিয়াবা ওলাই যাব লাগে। সেইবাবে আমিও আজি আলোচনা কৰি ওলাই আহিলোঁ। গৈ আমি দেখা পাইছোঁ দূৰত এটা ধুনীয়া চাংঘৰ আছে। তাত বহুতো মানুহে ফটো উঠি আছে। আমিও গৈ ফটো উঠাত ব্যস্ত হ'লোঁ আৰু চাংঘৰটো চাই আমি তাৰ পৰা উভতি আহিলোঁ। এনেদৰে ঘূৰি ফুৰি থাকোঁতে তাৰপিছত আমি দেখা পালোঁ এটা বাঁহৰ ধুনীয়া এনেকুৱা বস্তু, য'ত বহিব পাৰি আৰু ধুনীয়াকৈ ৰাউণ্ডকৈ বনাই থৈছে। ইমান ধুনীয়াকৈ বনাইছে, আপোনালোকেও দেখিলে আচৰিত হ'ব। এইবোৰো মানুহৰ এটা কলা। উপযুক্ত মঞ্চ নোপোৱাৰ অভাৱত আচলতে বহুতো প্ৰতিভা এনেদৰে বিকাশ কৰিব নোৱাৰে। আগতেও আমি এটা ধুনীয়া বাঁহেৰে বনোৱা বস্তু এটা দেখি আহিছোঁ, যিটো মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। আপোনালোকে ফটোত ইয়াৰ পিছত দেখিব। এনেদৰে গৈ আমি সোমালোঁ ৰেষ্টুৰেণ্টখনত। ৰেষ্টুৰেণ্টখনতো যিবিলাক বনাই থোৱা আছে এইবিলাক সকলোবোৰ বাঁহেৰেই বনোৱা। তাৰপিছত আমি খাবলৈ ল'লোঁ এনেদৰে চাওমিন আৰু ইহঁতে খাবলৈ লৈছে চিকেন পকৰা। এনেদৰে খোৱাৰ পিছত আমি ধুনীয়াকৈ পৰিৱেশটো উপভোগ কৰিলোঁ আৰু এই খাবলৈ পোৱা নাই সেইকাৰণে চাই হাঁহি আছে। ৰেষ্টুৰেণ্টখনৰ ভিতৰখন চাওকচোন, ইমান ধুনীয়া। আচলতে বাহিৰৰ পৰা ধুনীয়া বতাহ লাগি থাকে কাৰণে বেছি ভাল লাগে। গছ গছনিৰ তলত হয়। আচলতে পৰিৱেশটো একেবাৰে বহুত ভাল লগা, নেচাৰেল হয়। সেইকাৰণে বেছিকৈ ভাল লাগিছে। আৰু আপোনালোকে চাবৰ বাবে মই দি দিছোঁ এনেকৈ বাঁহেৰে ইমান ধুনীয়াকৈ বনাই থোৱা, তাত যিবোৰ মই ভিডিঅ' কৰিবলৈ পাহৰি আছিলোঁ। এনেদৰে খাই বৈ আমি ওলাই আহিলোঁ। তাৰপিছত দেখিলোঁ আমি ধুনীয়াকৈ বাঁহেৰে বনাই থোৱা আছে কৰ্দৈ ৰিজৰ্ট। চাওকচোন, ইমান ধুনীয়াকৈ বনাই থৈছে আৰু ইয়াৰ মাজে আচলতে পেলনীয়া বটলবিলাকেৰেও ইমান ধুনীয়া আকৃতি দি বহুত ধুনীয়াকৈ এনেদৰে সজাই থৈ দিছে। সকলো বস্তুৱে আচলতে মূল্যৱান। পেলনীয়া বস্তুবোৰো ধুনীয়াকৈ বনাই থ'লে ভাল লগা হয়। তাৰপিছত আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এনেদৰে ওলাই আহি সঁচাকৈ বহুত ভাল লাগে আৰু এনেদৰে ওলাই আহিলে মনবিলাক ভালে থাকে।
যদি আপোনালোকেও সময় পাই আহিব এপাক নিশ্চয়। ওদালগুৰিৰ টংলাৰ ওচৰতে থকা মৌগাঁও বুলি কয়, তাৰ ওচৰতে এই ৰেষ্টুৰেণ্টখন আছে। আমি পথাৰৰ মাজে মাজে আহি পুনৰ আমি ঘৰলৈ ৰাওনা হ'লোঁ। ৰাস্তাত আৰু কোনো ধৰণৰ অসুবিধা হোৱা নাই। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।